Ini banyak semua. আমার রেজিস্ট্রার মহোদয় আহি আছে 2-3 মিনিটের ভিতরে ক্লাসেস রাতুল মহন্ত একাডেমিক রেজিস্ট্রার গুৱাহাটী ইউনিভার্সিটি লক্ষ্মীমিত ইলহাসগিরি বসুমতাৰী গগন শৰ্মা প্ৰমথেশ বায়ন তপন কলিতা মহেশ্বৰ কলিতা লক্ষী হাজৰিকা কল্পনা তালুকদাৰ বনিতা মেধি ৰুণু কলিতা অমিয়া পাটৰ বিশ্বজিৎ দাস লিপিকা দেৱী সুনীল তালুকদাৰ জগন্নাথ বৰ্মন শৈলেনজিৎ শৰ্মা কমল ঠাকুৰীয়া ৰামচন্দ্ৰ ডেকা বৰ্ণালী কলিতা ডেনিছ ৰাভা সামৰণি উৎসৱ হিচাপে চাৰলৈ আমি প্লান কৰিছোঁ আৰু লগে লগে আমাৰ এতিয়া আমি আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয় পৰিয়ালবৰ্গৰ সদস্যকে আদি কৰি বাকী যিসকল আছে সেই সকলকো আমি বিশ্ববিদ্যালয়ৰ সদস্য বুলি গণ্য কৰিছোঁ যদিও কৰ্মৰত অৱস্থাত হয়তো নাথাকিব পাৰে অনুষ্ঠানটোত প্ৰথমতে মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তত্বাৱধানত থকা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ প্ৰমুখে অধ্যাপক অধ্যাপিকাসকল আৰু এই বিভাগৰ আমাৰ অসমীয়া বিভাগৰ আমাৰ জ্যেষ্ঠ আৰু কনিষ্ঠ ছাত্ৰ ছাত্ৰীসকল আচলতে এই সতীৰ্থসকলক লগ পাই এনে এটা মুহূৰ্তত আমি স্বাভাৱিকভাৱে উল্লসিত হৈছোঁ আৰু আজি এই মহাৰাজত জয়ন্তীৰ সামৰণি উৎসৱত মই আটাইকে মোৰ প্ৰথমে মোৰ অন্তৰ ভৰা প্ৰণিপাত জনাইছোঁ তেওঁলোকে পতাকাখন ওপৰত উন্মোচিত নহয় তলতেই খোল খাব কেৱল তলতেই খুলি লৈ ওপৰলৈ তুলি দিলেই হ'ব আমাৰ এই ৭৫খন পতাকা তলতেই খুলি লৈ ওপৰলৈ তেওঁলোকে তুলি দিব মই আৰম্ভ কৰিবলৈ সকলোকে শ্ৰদ্ধাৰে আহ্বান জনালোঁ আমাৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ পিছফালে পুৱাৰ জলপান সাজু হৈ আছে মই সকলো উত্তোলক আৰু বিভিন্ন ঠাই স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ সন্থাৰ সভাপতি মাননীয় জিন্তু দাসক আমাৰ মাজত আছে অনিবাদত্ত বাইদেউ আমাৰ মাজত আছে পৰীক্ষিত হাজৰিকা ছাৰ বিশ্ববিদ্যালয়ৰ মানে দেউতাৰ কামটো আছিলে আপোনালোকে তেখেতক
শ্ৰদ্ধাৰ জ্ঞাপন কৰাৰ কাৰণে মই অতি আনন্দিত হৈছোঁ। ডক্টৰ গৰিহীন হাজৰিকা এই বিভাগৰ পৰা মুৰব্বী অধ্যাপক হিচাপে অৱসৰ লৈ বৰ্তমান এই সংসাৰৰ পৰা আঁতৰি গৈছে। যেনে বাইদেউ দাদা কৈছে সৰ্জুমৰ দেউতাৰো দীপংকৰ মহৰৰো অসমীয়া বিভাগ গুৱাহাটী ইউনিভাৰ্চিটিও তেওঁ নিজৰ পৰা আছিলে। সেইভাৱে ধন্যবাদ। গ্ৰন্থমেলাৰ যাৱতীয় বোলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত অসমীয়া বিভাগৰ এই মহাৰজত জয়ন্তীৰ এই শুভক্ষণত যিসকল প্ৰতিযোজখা পণ্ডিত সাহিত্যিক জাতীয় জীৱনৰ সেৱক আমাৰ পণ্ডিত প্ৰবৰ ডক্টৰ বাণীকান্ত কাকতিদেৱ, বীৰেন কুমাৰ বৰুৱাদেৱ, ডক্টৰ মহেশ্বৰ নেওগদেৱ, ডক্টৰ সত্যেন্দ্ৰনাথ আগবঢ়াব লাগিব। এক সংঘবদ্ধ প্ৰচেষ্টা আমি কৰিব লাগিব। এই গোটেই কথাখিনি আমাৰ হাতৰ মুঠিতে আছে। আজি প্ৰায় বুলি মই ঘোষণা কৰিলোঁ। চিৰ চেনেহী মোৰ ভাষা জননী, জয় আই অসম। আমি প্ৰথমতে আদৰণি জনাইছোঁ আৰু লগে লগে তেওঁ শিক্ষাৰ্থী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰত্যেকজন
গীতৰ ৰচক ইয়াৰ পিছতেই আটাইখিনিৰ লগতে মোৰ এটা আন্তৰিক সংযোগ বা সম্পৰ্ক এজনৰ বাদ বুলি কৈছোঁ ডক্টৰ মানিকাৰীৰ লগত আমি নাপালোঁ কিন্তু ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ পৰা আটাইখিনিকে পাইছোঁ এতিয়ালৈকে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা মোৰ প্ৰয়াত পিতৃৰ শিক্ষক আছিলে কৰ্মকলেজত আৰু তেখেত মৃত্যুৰ আগে আগে এবাৰ মালালৈ গৈছিলে তেতিয়া মই স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ কৰাই লৈ শ্ৰদ্ধাৰে উন্মোচন কৰাম আমি ডক্টৰ একালৰ বিভাগৰ শিক্ষাৰ্থী চুটি গল্পকাৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ দুলাল দাস মই ডক্টৰ দুলাল দাসক আহ্বান জনাইছোঁ আজি এই মহতী অনুষ্ঠানৰ উদযাপন সমিতিৰ মাননীয় সভাপতি অধ্যাপক ডক্টৰ ৰবীন্দ্ৰ ডাঙৰীয়া মঞ্চত উপবিষ্ট ভাষাতত্ত্ববিদ বিশিষ্ট লেখিকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় অৱসৰপ্ৰাপ্ত বিভাগীয় প্ৰধান ডক্টৰ লীলাৱতী শইকীয়া বৰা পৰা তেওঁ ফুলাম গামোচা আৰু চেলেং চাদৰেৰে আদৰণি জনাইছোঁ আজি ৰাতিপুৱাৰ জলপান তেওঁ আগবঢ়াইছে সকলো উদযাপন সমিতিৰ লগতে প্ৰাক্তন শিক্ষাৰ্থীসকলৰ বাবে শ্ৰী শইকীয়াক আৰু এটা দায়িত্ব অৰ্পণ কৰিব খুজিছোঁ এইখন ডক্টৰ হেমেন ৰাজবংশী এয়া তেতিয়াও বহুতে কৈছিল অসমীয়া পঢ়ি কি লাভ হ'ব মই পলিটিকেল চায়েন্সত মেজৰ লৈ আছোঁ কিন্তু তাৰপিছত মই অসমীয়া পঢ়িছোঁ কিন্তু আজি মই আপোনালোকক কৈ ভাল পাওঁ একেটা প্ৰশ্নই মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ কাৰণে মুখামুখি হৈছোঁ তুমি অসমীয়া পঢ়িছা কি কৰিবা অসমীয়া পঢ়ি যিসকলে মোক সেই প্ৰশ্নটো কৰিছিল এতিয়া তেওঁলোক ক'ত আছে মই নাজানো কিন্তু তেওঁলোকে চাগে আজি মোক সদায় চাই থাকে যে মই অসমীয়া পঢ়া ল'ৰা জানো আজি চাগে ক'ৰবাত কিবা এটা জেগা সামৰণি উৎসৱৰ প্ৰথমটো দিন আজি এতিয়া অলপ সৃষ্টি হ'ব তাৰপিছত এবাৰ অনুষ্ঠান থাকিব দেউতাৰী অনুষ্ঠানৰ উপস্থিত থকা আমাৰ অধিকাৰী তাৰপিছতে মোৰে কিমান ভাগ্য কেনেকৈ ভাল লাগিছে মোৰে ছাত্ৰ এয়া কনক চুবুৰীয়াৰ বিভাগীয় বিমল এইকেইটাই অসমীয়া বিভাগৰ দুজন নে তিনিজন আমাৰ গোটেই সকলোখিনিয়ে মোৰে ছাত্ৰ এই শিক্ষক ছাত্ৰসকল অধ্যাপক ছাত্ৰ ছাত্ৰীসকল আৰু ইয়াত উপস্থিত বিভিন্ন গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী গৱেষক ছাত্ৰ ছাত্ৰীৰ উপৰিও আনুষ্ঠানিকভাৱে আমাৰ সভাপতি মহোদয়ে প্ৰথম গছি বন্তি মই গাড়ী ওচৰত গৈছোঁ এতিয়া লগে লগে আমাৰ এগছি পইচা ঠিকছি লগাই লগাই গৈ থকা মানে সেইফালে যোৱা ভাল নেকি এই চাকি এটা থৈ দিয়া জেগাটো খালী হৈ যাব দাঙি নিদিবা মাননীয় মিণ্টু ডেকা ডাঙৰীয়া
মই তেখেতকো মঞ্চলৈ আদৰি আনিবলৈ আহ্বান জনাইছোঁ। শ্ৰদ্ধেয় বাইদেউ ফুলাম গামোচা আৰু চেলেং চাদৰেৰে আদৰণি জনাইছে। ইয়াৰ লগে লগে আমি এই শুভ সন্ধিয়াত বাসুদেবায় দৈবকী নন্দনায়সা নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ। আৰু তেওঁ এই উপস্থিতিয়ে আমাৰ নতুনসকলক নিশ্চয় উৎসাহিত কৰিব আৰু ভৱিষ্যতে তেওঁৰ এই সৃষ্টি আৰু কৃতিয়ে বিশ্ববন্দিত হওক তাকে কামনা কৰি আজিৰ এই অনুষ্ঠানত মই ভানু ডেকা চহৰীয়াক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লুইতৰ বাকৰিত এটা সপোনে পাহি মেলিছিলে আজি তাৰ কেইটামান দশকৰ পূৰ্বতে, আৰু সেই সপোনটোৰ লগতে সংযুক্ত হৈছিলে আৰু এটা সপোন যাৰ নাম হৈছে অসমীয়া বিভাগ। আৰু মাতৃভাষা অসমীয়াত কথা ক'বলৈ নিশিকে, লিখিবলৈ নিশিকে, ভাবিবলৈ নিশিকে, তেতিয়া তিনি দুখে পাব। কাৰণ যিটো ভাষাত আমি সপোন দেখোঁ, যিটো ভাষাত আমি কল্পনা কৰোঁ, যিটো ভাষাত আমি প্ৰেম কৰোঁ, তাক জীয়াই ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। গতিকে আজি গৌৰৱ উজ্জ্বল ৭৫ বছৰৰ প্ৰাক্তনক আমি স্মৰণ কৰিব বিচাৰিছোঁ, সেইসকল আজি শূন্য হৈ থাকিলেহেঁতেন। গতিকে এই মহান মনীষীসকলক সচেতনভাৱে স্মৰণ কৰিবলৈ আমি আগবাঢ়িছোঁ। লগতে আজি এটা বিশেষ দিন, মূৰ্তিম দ্বন্দ্বাতীতম। লগে লগে আমি স্বাগতম জনাইছোঁ এটি সুন্দৰ সাংস্কৃতিক অনুষ্ঠান। তেখেতৰ নেতৃত্বত এটা সুন্দৰ অনুষ্ঠান প্ৰদৰ্শিত হ'ল। ডাক্তৰসকলে তেনেকুৱা নকৰে, কিন্তু এতিয়া ডাক্তৰ ৰূপী কিছুমান টেষ্ট সৃষ্টি হৈছে, যিয়ে ৰোগী আত্মীয়ৰ তেজ পুৰি খায়
টকাৰ কাৰণে বাজেট কোম্পানীৰ ঔষধ দি ডাঙৰ ডাঙৰ গাড়ী ল'ব পাৰে টকাৰ কাৰণে বাজেট কোম্পানীৰ ঔষধ দি গাড়ী লোৱাৰ উপৰিও ভেণ্টিলেটৰ লগাই নিচাকৈ এজন মানুহক 4-5 দিন জীয়াই ৰাখিব পাৰে খালি টকাৰ বাবে আপুনি শুনক আৰু বুজি লওক যেতিয়া পেচেণ্ট এজনৰ বডি পাৰ্টৰে কাম নকৰা হয় তেতিয়া কৃত্ৰিমভাৱে হাইপাৰ চলাই থাকিবলৈ পেচেণ্ট এজনক ভেণ্টিলেটৰৰ সহায়ত অক্সিজেনৰ যোগান ধৰা হয় আৰু এনেকুৱা চিটুৱেশ্যনত কেতিয়াবা ৰোগী বাচায় আৰু কেতিয়াবা নাবাচায় কিন্তু সাধাৰণ মানুহে মেডিকেল চাইন্সৰ কথা নজনাকৈ নাৰ্ছিং হোমত আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে মই সেইবোৰ একোৱে জানো কিন্তু এটা কথা মই ভালকৈ জানো যে মোৰ ছোৱালীজনীৰ অপাৰেশ্যনটো ভুৱা আছিল আপুনি ভুল কৰিছে আপুনি সন্দেহ কৰি মই সন্দেহ কৰি মিছা অভিযোগ এটা নাই মোৰ হাতত প্ৰমাণ আছে আপোনালোকে মাইনাৰ যিকেইটা ৰিপৰ্ট মোক দিছিল মই দিল্লীত থকা বন্ধু এজনে তালৈ পঠাইছিলোঁ আৰু বন্ধুজনে দিল্লীৰ বিখ্যাত নিউৰ চাৰ্জন ডাক্তৰ অনিল দেশপাণ্ডেক দেখাইছিল তেওঁ কি কৈছে জানে ভাৰতবৰ্ষৰ মাত্ৰ 3খন প্ৰাইভেট হস্পিটেলতহে বোলে অপাৰেশ্যনটো সম্ভৱ এতিয়া আমাৰে দুৰ্ভাগ্য দিয়কচোন কোৰ্টত কেছ কৰিলেও তেওঁ জানো সাক্ষী দিবলৈ আহিব টকা দিব তুমি ক'ত গম পালা মানে আমাৰ মনৰ অপাৰেশ্যন হ'ব মাইনাক চৰকাৰে সুস্থ কৰি দিব মাত্ৰ 2 লাখ টকা যিমানখিনি টকা কালেকশ্যন হৈছিল সেই সকলোখিনি টকা থলুৱা বেংকৰ জৰিয়তে দুটলৈ পৰিৱৰ্তন কৰি আমাৰ একাউণ্টত ট্ৰেন্সফাৰ কৰা হৈছে আৰু যোৱাকালি আপোনালোকে আমাৰ একাউণ্টত কিমান টকা জমাইছিলে আপুনি জানে 9,03,420 টকা যদিহে কৰে পুৰস্কাৰ হাত চাপৰি দিব পুৰস্কাৰ পৰম শ্ৰদ্ধাৰে উপস্থিত হোৱা মোৰ সন্মানীয় শিক্ষাগুৰু প্ৰমুখ্য অগ্ৰজ আটাইলৈকে শ্ৰদ্ধা আৰু মৰম যাচিছোঁ de
গৈ আজনী কথাতে হৈ গোলাখন লৈ জনজাতীয় যিখিনি আমাৰ আছে অসমৰ ৰাভা মিচিং বড়ো তিৱা লালুং যিয়ে নহওক সকলোৰে গামোচা চামোচাবিলাক আমি ব্যৱহাৰ কৰিব লাগে অকল আমাৰ গামোচাখনে অসমীয়া নহয় ভিতৰৰ গাঁৱক বিহু পাতিছে কালি আহি আছো আহি আছো ই কৈছে বোলে পাবহি নে মই বোলে একদম পাম
Ah!